কি ৰঞ্জন গগৈ কি হ'লগৈ সময় হলালে নে নিজেই হলনি হল প্ৰাক্তন ন্যায়াধীশগৰাকী ক'ত হেৰাল ৰঞ্জন গগৈৰ নিৰপেক্ষতা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈ সোমবাৰে সদনত দিল্লী সেৱা বিধেয়কৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে লগতে তেওঁ কেন্দ্ৰীয় চৰকাৰক এই বিধেয়কৰ বাবে প্ৰশংসাৰে উপচাই পেলায় এসময়ৰ মহাপৰাক্ৰমী ন্যায়াধীশগৰাকীয়ে চৰকাৰৰ ওচৰত নতখিৰ হ'ল কিন্তু সেই একেজন ন্যায়াধীশে 2023 চনৰ সোমবাৰেহে প্ৰথমবাৰৰ বাবে মুখ খোলে বিধেয়কখন আইনগতভাৱে শুদ্ধ আৰু সঠিক বুলি উল্লেখ কৰে ন্যায়াধীশগৰাকীয়ে 2023 চনত একেখন এনডিএ চৰকাৰক প্ৰশংসাৰে উপচাই পেলোৱা প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কিন্তু 2018 চনৰ 12 জানুৱাৰীত একেখন চৰকাৰৰ বিৰুদ্ধে আন তিনিগৰাকী ন্যায়াধীশক লৈ সংবাদমেল সম্বোধন কৰিছিল সংবাদমেলত চৰকাৰে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত বিলম্বৰ বাবে বিচাৰ প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হোৱাৰ বিষয়টো উত্থাপন কৰিছিল ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ 2014 চনৰ 17 ডিচেম্বৰত আন এগৰাকী ন্যায়াধীশ ৰহিণ্টন ফালি নৰিমেনৰ সহযোগত ভাৰত চৰকাৰক 2016 চনৰ 1 জানুৱাৰীৰ ভিতৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছিল 2019 চনৰ 9 নৱেম্বৰত ৰঞ্জন গগৈ আৰু আন 4গৰাকী ন্যায়াধীশে অযোধ্যা ৰাম মন্দিৰ আৰু বাবৰি মছজিদ সম্পৰ্কত ৰায়দান কৰিছিল সম্পূৰ্ণ 40 দিন দৈনিক শুনানি গ্ৰহণৰ পিছত বিচাৰপীঠে সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে এই গোচৰৰ ৰায়দানৰ পাছতে অৰ্থাৎ 2019 চনৰ 17 নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰে অসমৰ এনআৰসি আৰু ৰাম মন্দিৰ সম্পৰ্কীয় ঐতিহাসিক ৰায় প্ৰদান কৰা ৰঞ্জন গগৈৰ বিৰুদ্ধে 2019 চনৰ এপ্ৰিলত তেওঁৰ এগৰাকী সহযোগী কৰ্মচাৰীয়ে যৌন নিৰ্যাতনৰ গোচৰ তুলিছিল অৱশ্যে গগৈৰ বিৰুদ্ধে উঠা এই অভিযোগ সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আছিল বুলি তেওঁ নিজে উল্লেখ কৰিছিল গগৈৰ বিৰুদ্ধে উঠা এই অভিযোগ তিনিজনীয়া ন্যায়াধীশে আভ্যন্তৰীণ বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে এমাহ পিছতেই গগৈক দুখমুক্ত কৰে এগৰাকী প্ৰাক্তন ন্যায়াধীশ হ'লগৈ চৰকাৰী পুতলা তাতে আকৌ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে যৌন নিৰ্যাতনৰ এতিয়াও খুব কমা নাই মহিলা সাংসদৰ এগৰাকী ন্যায়াধীশ হিচাপে সততাৰে বিচাৰ প্ৰক্ৰিয়াত অংশ লোৱা ৰঞ্জন গগৈ অৱসৰৰ পিছত 2020 চনৰ 19 মাৰ্চত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে গগৈ একমাত্ৰ ৰাজ্যসভাৰ সাংসদ যিয়ে নেকি ৰাজ্যসভাৰ পৰা কোনো দৰমহা নলয় এগৰাকী দেশৰ মুখ্য ন্যায়াধীশ হৈ তেওঁ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লোৱা কাৰ্যক কঠোৰ সমালোচনা কৰিছিল একাংশ লোকে অৱশ্যে ৰাজ্যসভাত 3 বছৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা সাংসদ ৰঞ্জন গগৈয়ে সোমবাৰে প্ৰথমবাৰৰ বাবে মৌনব্ৰত ভংগ কৰি দিল্লীৰ সেৱা বিধেয়কখন সমৰ্থন কৰে কিন্তু প্ৰথমবাৰৰ বাবে সদনত মুখ খোলোতেই লাগিল কেনা মুঠ 4গৰাকী মহিলা সাংসদে সদন ত্যাগ কৰে সমাজবাদী পাৰ্টিৰ জয়া বচ্চন শিৱসেনাৰ উদ্ধৱ ঠাকৰে গোটৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী এনচিপিৰ বন্দন শ্ৰৱণ আৰু তৃণমূল কংগ্ৰেছৰ সুস্মিতা দেৱে সদন ত্যাগ কৰি ৰঞ্জন গগৈৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰে পৰা নীৰৱ ভূমিকা পালন কৰা ৰঞ্জন গগৈয়ে দিল্লী চৰকাৰৰ পাখি কাটিব খোজা বিধেয়কখনৰ সমৰ্থন কৰাটোৱে সকলোকে হতচকিত কৰিছে ন্যায়ৰ সপক্ষে ৰায় দিয়া এগৰাকী ন্যায়াধীশে সাংসদৰ দৰে পদলৈ নিজকে অৱনমিত কৰি চৰকাৰৰ ভুল সিদ্ধান্তকো সমৰ্থন কৰা কাৰ্যৰ বাবে প্ৰায় সমালোচিত হয় প্ৰাক্তন ন্যায়াধীশগৰাকী তদুপৰি যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপনৰ প্ৰায় 4টা বছৰ পিছত মহিলা সাংসদে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সদন ত্যাগ কৰা কাৰ্যই সকলোকে পুনৰ হতচকিত কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট